নমস্কাৰ গাইজ, কি খবৰ সকলোৰে? আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ মই আহি গ'লোঁ। বহুত দিন হ'ল ভিডিঅ'জ দিয়াই হোৱা নাই। বিজি ৱৰ্ক শ্বিডিউল আৰু অলপ এলাহৰ মাজত ভিডিঅ' শ্বুট কৰাও হোৱা নাই, সেইকাৰণে আপলোড দিয়াও হোৱা নাই। এইটো ভিডিঅ' লাষ্ট আমি কলিগছখিনি আৰু ফেমিলি মেম্বাৰ্ছ গৈছিলোঁ বৰদোৱালৈ বুলি, আৰু লগতে মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। আজি 1 week মান হ'ল যোৱা, কিন্তু চাওকচোন এলাহতে এডিটেই কৰা হোৱা নাই। এণ্ড আজি আপলোড দিব টাইম পাইছোঁ। আশা কৰোঁ ভিডিঅ'টো লাষ্টলৈকে চাই আৰু কেনেকুৱা পালে জনাব দেই। ৰাতিপুৱাই মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। তাৰপিছতে আমি আহিলোঁ এয়া বৰদোৱালৈ বুলি। যিহেতু ডিষ্টেঞ্চটো ওচৰতে, বৰ এটা কষ্ট নহ'লে। চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে ন। এইসকল আমাৰ লগৰ কলিগছ দেই। আমি সকলোৱে তাতে চাকি বন্তি জ্বলালোঁ আৰু সকলোৰে হৈ এখন শৰাই দিলোঁ। ভক্তৰ ভিৰ চাওকচোন। আৰু এইজনী আমাৰ মেমৰ ছোৱালী, চাওকচোন ইমান মৰম লগাকৈ নাচি আছে। মই বোলো ভিডিঅ'কে কৰি থওঁ। আৰু এয়া নামঘৰৰ ভিতৰৰ দৃশ্য, আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা খুবেই ভাল লগা পৰিৱেশ বাৰু, নহয়নে? তাৰপিছত আমি খানাৰ যা যোগাৰৰ ফালে আহিলোঁ। এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰে দিনৰ ডাঙৰ পুখুৰী। ইয়াতে এগৰাকী বৃদ্ধ মানুহে তাৰ পুৰণা কাহিনী কয়, তেওঁৰ পৰাই শুনি ভাল লাগিলে। মানুহজনৰ হেনো বয়স 88 বছৰ। তাৰপিছত এয়া ভকতসকলে ভাত ৰান্ধিলে আৰু আমি সকলোৱে মিলি ফূৰ্তিৰে এসাঁজ খালোঁ একেলগে। বহুত ভাল লাগিলে। নিৰামিষ হ'লেও কিন্তু লগে ভাগে খোৱাৰ সমান সোৱাদ নাই, নহয়নে? তাৰপিছত খাই মেলি আবেলি সময়ত আমি সকলো ৰিটাৰ্ণ হ'লোঁ। Here ended a memorable journey with my staff. আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।